হাই ফ্ৰেণ্ডছ, আজি মোৰ টপিকটো হ'ল যে তুমি চলোৱা চাৰিচকীয়া বাহনখন যদি হঠাৎ ব্ৰেক ফেইল হয় তেতিয়াহ'লে তুমি নিজকে লগতে গাড়ীখন কেনেকৈ তুমি কণ্ট্ৰল কৰিবা বা ৰাখিব চেষ্টা কৰিবা। জানো যে কেতিয়াবা আমাৰ ব্ৰেকৰ যিটো তোমাৰ মাষ্টাৰ চিলিণ্ডাৰ থাকে সেইটো যদি তোমাৰ কেতিয়াবা লিকেজ হ'লে আমাৰ সাধাৰণতে ব্ৰেক কম ধৰে বা ব্ৰেক ফেইল হোৱাৰ চান্স থাকে। গতিকে ইয়াত সকলো নিজকে আপোনাৰ কণ্ট্ৰলিং কৰিবৰ কাৰণে কি কি তোমাৰ দৰকাৰ হয়, যেনে মাইণ্ড কি আনিব লাগিব সেইখিনি জানিব বহুত দৰকাৰ। যিহেতু মই যেতিয়া গাড়ীখন কিনাৰ আগত মই কুৱেশ্যনবোৰ মনলৈ খুব আহিছিল আৰু মই আনক সুধি পেলাইও ট্ৰাই কৰিছিলোঁ গাড়ীখন কেনেকৈ ৰাখিব পাৰে ব্ৰেক নামাৰাকৈ। গতিকে আহাচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীখন যেতিয়া তুমি থাকিব ন, তুমি লগে লগে তুমি কেতিয়াও চাবি খুলি নিদিবা, নহ'লে তোমাৰ ষ্টাৰিংটো লক হৈ যাব চান্স থাকে, নহয় জানো? এক নম্বৰ কথা। 2 নম্বৰ, তুমি লগে লগে তুমি যদি তোমাৰ মিনিমাম যদি গাড়ীখন 4 নম্বৰ গিয়াৰত আছে ধৰিবা, তুমি 80 স্পীডত আছা বা 70 স্পীডত, নহ'লে কেতিয়াও গাড়ীখন যদি ব্ৰেক ফেইল হয় তুমি হেণ্ড ব্ৰেক টানি নিদিবা, নহ'লে তোমাৰ গাড়ীখন চাইড কাটি গুচি যাব, নহ'লে তোমাৰ পলটিকৰ চান্স থাকে, নহয় জানো? গতিকে তুমি তাক কি কৰিব লাগিব? মোৰ গাড়ীখন 4 নম্বৰত আছে, মই 5 নম্বৰ লগাই ল'লোঁ। অ'কে, 5 নম্বৰ লগালোঁ, চাই লোৱা। 5 নম্বৰত গৈ আছোঁ, লাহে লাহে মই ক্লাছ দবাইছোঁ, গাড়ীখন লাহে লাহে ফ্ৰী হৈ পেলাই শ্ল' হ'বলৈ আৰম্ভ কৰিছোঁ, চাই লোৱা। অ'কে, চোৱা মই ব্ৰেকত মই হাত ভৰি দিয়া নাই, তোমালোকে দেখা নাপাব বাৰু। লাহে লাহে শ্ল' হ'ল। অ'কে, তাৰপিছত আকৌ মই ক্লাছডাল দবাই কিনে ধুনীয়াকৈ তোমাৰ 4 নম্বৰত আহি গ'ল। অ'কে, তাৰ পৰা এতিয়া মই কিহত আহিলোঁ, ক্লাছডাল আকৌ এবাৰ দবাই আকৌ মই 3 নম্বৰত আহি গ'লোঁ। অ'কে, তাৰপিছত আকৌ মই 2 নম্বৰত আহি গ'লোঁ। অ'কে, গাড়ীখন শ্ল' আহি গ'ল দেখিলা, মই ভৰিত মই দেখাই নাছোঁ, মোৰ লগৰকেইজন আছেই সাক্ষী, নহয় জানো? তাৰপৰা এতিয়া মই কি কৰিম, 1 নম্বৰত আহি গ'লোঁ। এইটো 1 নম্বৰ, চোৱা এইটো 1 নম্বৰত আহি গ'লোঁ। অ'কে, তাৰপিছত মই এতিয়া হেণ্ড ব্ৰেকৰ সহায় ল'ব লাগিব, যিহেতু গাড়ীখন শ্ল' হৈ আছে ন। এতিয়া হেণ্ড ব্ৰেকডাল দেখাই দিয়া, হেণ্ড ব্ৰেকডাল লাহেকৈ টানি মই ৰখাৰ চেষ্টা কৰিলোঁ আৰু গাড়ীখন ৰখি গ'ল। লগে মই নিউট্ৰেল কৰিলোঁ, গাড়ী ৰখি গ'ল দেখিলা। অ'কে, সেয়েহে ভিডিঅ'টো কথাৰ মাধ্যমে মই বুজাব বিচাৰিছোঁ, যেতিয়া তোমাৰ গাড়ীখন ব্ৰেক ফেইল হ'ল বুলি তুমি গম পাবা, তেতিয়া তুমি নাৰ্ভাছ ফিলটো হ'বা অলপ, সকলো হয়, নহয় জানো? গতিকে বুকুত সাহস ৰাখি তুমি গাড়ীখন কণ্ট্ৰল কৰিব লাগিব আৰু নিজক বচাব লাগিব, গাড়ীখনক বচাব লাগিব, নহয় জানো? কোৱা, সেই তোমাৰ প্ৰথম কাম হ'ব। তুমি কেতিয়াও গাড়ীখনৰ পৰা তুমি চাবি লকটো খুলি নিদিবা। যদি ভাবা যে গাড়ীটো ষ্টাৰ্ট অফ হওক, চাবিটো খুলি দিওঁ, নিজে যে কণ্ট্ৰল হ'ব, সেইটো কেতিয়াও নকৰিবা। যদি কৰা তোমাৰ হেণ্ডেল যিটো ষ্টিয়াৰিং হয়, ষ্টিয়াৰিংটো তোমাৰ লক হৈ যাব। লক হোৱাৰ লগত তোমাৰ গাড়ীটো ফিক্স হৈ যাব। ফিক্স হ'লে তোমাৰ ৰাস্তাৰ ফালে তোমাৰ যিটো চকা থাকিব, সেই চকাটোৰ গতি কৰিব, যাৰ ফলত তোমাৰ এক্সিডেণ্ট হোৱাৰ চান্স বহুত বেছি থাকে। নেক্সট, তোমাৰ গাড়ীখন যদি 70-80 তোমাক স্পীডত থাকে, 70-80 স্পীডত থকাৰ লগে লগে তুমি যদি কোৱা যে নাই মোৰ এতিয়া ব্ৰেকটো ফেইল হ'ল, মই হেণ্ড ব্ৰেক দি মই তোমাৰ গাড়ীখন ৰাখিব ট্ৰাই কৰোঁ, তুমি ফুল স্পীডত গাড়ীখন তুমি ৰাখিব নোৱাৰিবা না। যদি ৰাখি দিলে তোমাৰ হয়তো চৰি কৰি তোমাৰ গাড়ীটো কেপচাইড হৈ কিনে পথাৰত নামি যাব বা বাগৰিব পাৰে। গতিকে সেইখিনি ভুল নকৰিবা কেতিয়াও। সেইখিনি সাহস বুকুত ৰাখিব লাগিব, যিহেতু ভগৱানে কাকো নকৰক তেনেকৈ ন, আৰু এটা মনত এটা এক্সপিৰিয়েঞ্চ সকলো থকাৰো দৰকাৰ। গতিকে মই আজি যে প্ৰেক্টিকেলি মই গাড়ী চলাই চাইছোঁ, মই 60 স্পীডত মই তেনেকৈ ৰাখিছোঁ। আজি মই এটা ভিডিঅ'ৰ যোগে জনাব বিচাৰিছোঁ, তোমাৰ যেতিয়া 60 বা 70 স্পীডত থাকিব, তুমি ফাৰ্ষ্ট তুমি কৰিবা যে তুমি গাড়ীখন তোমাৰ কেই নম্বৰত আছে। তোমাৰ যদি 5 নম্বৰত থাকে, তুমি গাড়ীখন তুমিতো কণ্ট্ৰল কৰিব কাৰণে তুমিতো পূৰা ল' গিয়াৰ আনিব লাগিব ন, কিন্তু ওপৰত উঠি আছে 5 নম্বৰত, গতিকে তুমি নমাই আনিব লাগিব এটা এটাকৈ। 5ৰ পৰা 4লে, 4ৰ পৰা 3লে, 3ৰ পৰা 2, 2ৰ পৰা গ'লে, তেতিয়া তুমি 5 নম্বৰৰ পৰা যদি আনিবা, ফাৰ্ষ্ট তোমাৰ কাম হ'ব তোমাৰ ক্লাছ ধৰিছা, 5 নম্বৰৰ পৰা তুমি 4লে তুমি টানি আনিছা, নমাই আনিছা, আকৌ অলপমান যাব দিবা, আকৌ ক্লাছ ধৰিবা, আকৌ তুমি 4ৰ পৰা তুমি 3লে নমাই আনিবা। ছেইম কণ্ডিশ্যনত যেতিয়া তুমি 3 নমাই আনিলা, আকৌ 3ৰ পৰা তুমি 2লে নমাই আনিবা। লাহে দেখিছা তোমাৰ গাড়ীখন বেছিকৈ শ্ল' হ'বলৈ আৰম্ভ কৰিছে। এতিয়া বেছিকৈ শ্ল' নহয় জানো, গাড়ীখনটো ৰোৱা নাই, তুমি হেণ্ড ব্ৰেকৰ সহায়ত অলপ অলপকৈ তুমি হেণ্ড ব্ৰেকটো তুমি টানিব বিচাৰিবা, কিন্তু হাফ কৰি পেলাই তুমি লগাব বিচাৰিবা, তেতিয়া তোমাৰ গাড়ীখন আৰু বেছি শ্ল' হ'ব। বেছি শ্ল' হৈ যোৱাৰ পিছত তোমাৰ 1 নম্বৰ লগালা, 1 নম্বৰ লগাৰ পিছত তোমাৰ গাড়ীখন অট'মেটিক নিজে ৰ'বলৈ বিচাৰিব, আৰু যদি নৰখেও তুমি যিটো তোমাৰ হেণ্ড ব্ৰেক আছে, তুমি
টানি পেলাই ৰাখি দিলা একবাৰ তোমাৰ কিন্তু গাড়ী ৰৈ যাব গতিকে তেনেকুৱা এটা ইনফৰ্মেশ্যন দিছোঁ যাতে তোমালোকে ট্ৰাই কৰিব নালাগে কিন্তু যদি পাৰা কেতিয়াবা আৰু ফিল্ডত হওক বা কেতিয়াবা আৰু এনি ৰাস্তাতে তুমি যদি ভাবা যে এখন ট্ৰাই কৰোঁচোন চাব পাৰা ট্ৰাই কৰি কিয়নো সেইটো তোমাৰ এক্সপিৰিয়েঞ্চ থকাৰ পিছত তুমি যেনেকুৱা যদি নেক্সট টাইম তেনেকৈ হয়ো তুমি সাহস পাবা যে কিয়নো মই পাৰিম ন গতিকে মই সেইকাৰণে মই এটা জাষ্ট নিজৰ মনত টপিক এটা উলিয়াই ল'লোঁ আজি বিষয়ে জনাম বুলি আৰু মই ট্ৰাই কৰিছোঁ আজি কৰিছোঁ প্ৰেক্টিকেলি মই কেতিয়াও কৰা নাছিলোঁ আজি প্ৰথম কৰিছোঁ আৰু তোমালোকেও কেতিয়াবা এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে তুমি প্ৰেক্টিকেলি কৰি চাবাচোন সকলোৱে নহয় বাৰু যিকেইজন তোমাৰ এক্সপাৰ্ট পাইলট হয় ড্ৰাইভাৰৰ তেওঁলোকেও জানি গতিকে যিকেইজনে নাজানা আৰু যিকেইজনেতো চেষ্টা কৰি চাবা যদি পাৰা আৰু গাড়ীখন অকণমান এটা জাৰ্কিং এটা মাৰে কাৰণ তুমিতো গাড়ী 5ৰ পৰা 4 পৰা 3 পৰা গতিকে ট্ৰাই কৰি চাবা নিশ্চয় গাড়ী ৰৈ যাব গতিকে বাই বাই গুড নাইট